Hello viewers, you are all welcome to my YouTube channel Beautiful Villagers. আপোনালোকক সকলোকে মোৰ Beautiful Villagers YouTube চেনেলটোলৈ স্বাগতম জনাইছো। আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই যাব আৰু মই আজি আপোনালোকক এটি বিশেষ ভিডিঅ' আপলোড কৰি দেখুৱাম। আহকচোন এইফালে এয়া এইখনে হৈছে যিখন গাহৰি ফাৰ্ম যিখনৰ বিষয়ে মই আপোনালোকক আজি ক'বলৈ ওলাইছো। এইখনে সেইখন গাহৰি ফাৰ্ম প্ৰায় প্ৰাথমিক পৰ্যায় এইখন গাহৰি ফাৰ্ম যোৱা বছৰৰ পৰা মুকলি কৰা হৈছে আৰম্ভ কৰা হৈছে ফাৰ্মখনৰ কাম। গতিকে নতুন অৱস্থাতে আছে বুলি ক'ব লাগিব। তথাপিও যিগৰাকী ব্যক্তিয়ে এই গাহৰি ফাৰ্মখন আৰম্ভ কৰিছে তেওঁ বহুতখিনি কষ্ট কৰি এইখিনি পৰ্যায় আহি পাইছেহি আৰু তেওঁৰ এই কষ্টখিনিৰ সফলতা আমি আজি চকুৰে দেখিবলৈ পাম। তেওঁ কিমানখিনি সফল হৈছে আৰু তেওঁৰ মুখেৰে আমি গম পালোঁ যে তেওঁ গাহৰি ফাৰ্মটোৰ পৰা এতিয়ালৈকে দুবাৰকৈ পোৱালি বিক্ৰী কৰিছে। তেওঁৰ দুজনী প্ৰথমতে যি মাইকী গাহৰি পুহিছিলে তাৰ পৰা পোৱালি তেওঁ দুবান পোৱালি বিক্ৰী কৰিছে। গতিকে তেওঁ প্ৰাথমিকভাৱে কিছু সফল হৈছে বুলি আমাক জানিবলৈ দিছে। বাকী এতিয়া বৰ্তমান তেওঁৰ গাহৰি ফাৰ্মখন কেনেদৰে চলি আছে আৰু কেনেকৈ তেওঁ ফাৰ্মখন বনাইছে, কি ব্যৱস্থা কৰিছে আৰু কেনেকৈ ৰাখিছে আমি আজি এই ভিডিঅ'টিৰ যোগেদি আপোনালোকক দেখুৱাম। মিস্ত্ৰী লাগি আছে আৰু বাঢ়িব, ইয়াত পোৱালিৰ সংখ্যা আকৌ বাঢ়িব। গতিকে ইয়াত ৰুমৰ ব্যৱস্থা কৰি থকা হৈছে। আমাৰ ওচৰৰে ধুনীয়া লোকেল মিস্ত্ৰী বৰ বঢ়িয়া বনায়, তেওঁলোকে বনাই আছে গাহৰি গঁৰাল। আপোনালোকে যদি বনাম বুলি ভাবে তেওঁলোকক মাতিব পাৰে, তেওঁলোকে ধুনীয়াকৈ বনাই দিব। এইখিনি প্ৰজেক্ট বনাই থকা হৈছে। ঐ ককা, মাইকী গাহৰি কেইটা আছে ইয়াত? তিনিটা আছে। তিনিটা মাইকী গাহৰি পোৱালি ইয়াত বৰ্তমান প্ৰতিপালন কৰি থকা হৈছে। আপোনালোকে আহিলে পোৱালি সংগ্ৰহ কৰি লৈ যাব পাৰিব।